So hey guys, welcome back to my YouTube channel. So আজি আমি গৈ আছো এনেকুৱা জায়গা ঠাইলে যোন জায়গালে হয়তো কোনো মানুহ আজিলৈকে গৈ নাই পোৱা। Yes, আমি গৈ আছো শিৱসাগৰ। হয়, বহুত মানুহ গৈ পাইছে, বাট মই গ'লেতো অলপ বেলেগ হ'বই। So বলক আজিৰ এই ব্লগটো আৰম্ভ কৰোঁ। Let's start the vlog. বলক। So yes guys, আমি এতিয়া গাড়ীত বহি ললো। এফালে আমাৰ লগত আছে পৰাণ, এফালে আমাৰ ড্ৰাইভাৰ অভিলেখ। আজি ইহঁতক প্ৰথমবাৰৰ বাবে মই নিজৰ নামকেইটা মাতিছোঁ, নহ'লে হয় ইহঁতক এইটো নামেদি কেতিয়াও নেমাতো। বেলেগ নাম আছে ইহঁতৰ, গতিকে আজি প্ৰথমবাৰৰ বাবে ব্লগটোৰ কাৰণে ইহঁতক আজি নিজৰ নামকেইটা মাতিছোঁ, গতিকে সেইটোৱে কথা। বলক গৈ থাকোঁ। আমি অসমৰ এনেকুৱা এটুকুৰা ঠাইত জন্ম লৈছোঁ যোন টুকুৰাত না সি ভূমিকম্পৰ একো চিন্তা আছে, না সি বানপানীৰ চিন্তা আছে, আৰু না সি কিবা এনেকুৱা বেলেগ মানে নেচাৰেল কেলামিটিছৰ আমাৰ চিন্তা আছে, কাৰণ উই আৰ বৰ্ণ ইন মৰাণ। হয়, ইয়াত মৰাণ মেট্ৰ' চিটি হয়। ইয়াৰ ৰাস্তাকেইটা অলপ বেয়া হ'ব পাৰে, বাট এনেকুৱা ব্ৰহ্মপুত্ৰ একো টেনশ্যন নাই। মজ্জা নীলা এতিয়া যোনখিনি মানুহ হয় ক'বলৈ বেয়া, কিন্তু এছাম মানুহ এইখিনি সময়ত ফ্লাডত হয়তো তেওঁলোকে এতিয়া বৰ এটা দুখৰ জীৱন কাল হেৰি কৰি আছে, অতিক্ৰম কৰি আছে, কিন্তু আমি এইখিনি সময়ত ফুৰিবলৈ ওলাইছোঁ। লাজ লাগিছে ক'বলৈ, কিন্তু হ'লেও আমাৰ ইয়াত বানপানী নাই, আমি কি কৰিম, আমিতো ফুৰিবলৈ যাবই লাগিব ন, গতিকে সেইটোৱে কথা হ'ব। গৈ থাকোঁ। দি থাকক ৰখাই দিব, দি থাকক, আৰু আছে, দি থাকক। মজা, একেবাৰে কাটাত 1000 পৰা কাটাত 1 টকাও বেছি নিদিলে দেই। বাপৰে বাপ। এইবিলাক চানৰুমখন খোল, চানৰুম খুলি দে। ৱাও কেলা, এতিয়া মূৰটো সোমাম নে কিটো বহাম এইফালে এখন চানৰুফত কেলা। অ' চানেই আছে, ৰূপ নাই, অকল চানটোৱে আছে আমাৰ লগত, ৰূপটো নাই। এইখন আমাৰ খাটি কি বুলি কয় চানৰুফ, এইখন চানটো আছে, ৰূপখন নাই। ৰূপখন আহি যাব লাহে ধীৰে, এতিয়া আমি চানটোতে কাম কৰিম। এইডোখৰ কাটি পেলাবি, এইডোখৰ এনেকৈ কেলা কৰলৈ বুলি পূৰা এনেকৈ কাটি পেলাবি, বিন দাস মজা লাগিব তেতিয়া। আচ্ছা ঐ দেউতা শুই আছে নি? ঐ কিনাৰতে শুই আছে দেউতা। ভিডিঅ' কৰিব লাগিব, কেলে আগফালে ৰাকুদা গৈ আছে। ৰাকুদা নহয় কেলা, আৰু বেলেগ ৰাকুদা বালটো। লট অফ আইফিল টাৱাৰ হিয়াৰ, লট অফ আইফিল টাৱাৰ, লট অফ আইফিল টাৱাৰ হিয়াৰ, লট অফ আইফিল টাৱাৰ। বাৰুকে বাঢ়ি আছে দেই এইখন। এই আলিটো মানে অকণমান ৰিক্স হেৰি হৈ আছে হয় নাই, অকণমান খহি গৈ ইয়াৰ পালেহি দেখিছ নাই, যাবই এইটো। এইখন কেলা ভাঙি গৈছিলে ন, এই মাজতে যে হেৰি কি আছিলে ডাম্পাৰ এখন তলফালে সোমাই গৈছিলে এইখন। অ' এইটো অকল এই পাৰ্টটো ভাঙিছিলে মানে। আচ্ছা, এইখন নাভাঙিলে। এই কেলা বৰ ৰিস্কি দেই বস্তুটো, বৰ এইখন বহুত হুটটো আছে বে, এতিয়াও বহুত হুট আছে, বহুত হুট আছে দেখিছে নি, ক'ৰ পাই গ'লি নৈ আহি মেলি। আমি আহি নাজিৰা পামহি আৰু এতিয়া। আমি কি টাউনত আছোঁ, ওচৰতে এই গড়গাঁও কলেজ আছে, আমি গড়গাঁও চাৰিআলি পাইছোঁ চাগে, নাজানো জেগাডোখৰ নাম, পালোহি ক'ৰবাত, আৰু অলপ দিন আমি নাজিৰা পাইছোঁ। দলংখন আছে, দলংখন পাৰ কৰি নাজিৰা পাইছোঁ। আমাৰ ড্ৰাইভাৰ So at last guys, আমি আহি পাহাৰ পাই গ'লোঁ। এতিয়া হাফলং আহিছোঁ, নাজিৰাত থকা হাফলংখনলৈ। হৈ গ'ল পাহাৰ পাই গ'ল, ঘূৰাই দে গাড়ী হৈ গ'ল।
অ' কেলাই ফল ধুনীয়া লাগিছে এইকেইটা অ' ভাই চাহাব সঁচাকৈ ধুনীয়া লাগিছে আমি আমাৰ ডেষ্টিনেশ্যন পামগৈ এতিয়া আমি ৰখিছোঁ চাহ খাবলৈ কি এইটো হ'বনে ন চাবি আকৌ মিঠাইটো ঐ এইটো খাবি ন কি হয় জানো চিনি নাপাওঁ অ' এইটো কি হয়নো হা বালুচা জানো এই আমাৰ ফালে নাই মৰাণৰ ফালে এইফালেহে আছে বালুচা কেনেকুৱা মানে বস্তুটো কেনেকুৱা মানে মিঠা নেকি ঠিকে আছে তেনেহ'লে এইটোৱে খাই দিওঁ বালুচা বুলি কৈছে কিনো বালুচা অঁ খাইছোঁ অঁ তেনেহ'লে ঠিক আছে আনক অঁ ঠিক আছে বালুচা হিয়াৰ এইটোতো আমাৰ ফালে নাই আকৌ আমাৰ ফালে নাই বোলো এইটো বস্তু আমাৰ ফালে গাজাটোহে চলে এইটো পুৰণা এইটো হয় নাই ঠিক আছে গাজাৰ নিচিনা একেই গাজাৰ নিচিনা একেই মই খালোঁ আমি আহি পাই গ'লোঁ এই কমলাবাৰী শিশু উদ্যান মানে পাৰ্ক ব'লক সোমাই যাওঁ ভিতৰলৈ কি আছেনো কি নাই এই পন কি আছে ভিতৰত অভিলেখৰ দৌৰটোৱে এইবোৰ জেগালৈ কেলা এনেকৈ ল'ৰাৰ লগত নাহে এইবোৰ জেগালৈ ছোৱালীৰ লগত আহে এই পিছফালে দুটা বহি আছে কেলা সেই ঠিকে বেয়া লাগি গ'ল দেখি মেলি চ' হেল্ল' গাইজ আমি আহি মেলি পাই গ'লোহি ইয়াত পাৰ্কত কৰিবলগীয়া একো নাই তাৰ কাৰণে আমি এইবোৰ কৰি ফুৰিছোঁ সেইটো সেইফালে মুতি আছে এইবোৰ জেগালৈ আচলতে ল'ৰাৰ লগত নাহে ছোৱালীৰ লগত আহে কিন্তু কিয় বুজি পালেই সেইটোৱে কথা আৰু দুখ লাগে মাজে মাজে বাট চল যাতা হে কবি হৈ যাব থেংক ইউ চ' হেল্ল' গাইজ আমি পালোহি কমলাবাৰী পাৰ্ক আৰু ইয়াত আপোনালোকে দেখিব পাৰে এটা বহুত বিৰল দৃশ্য এইটো চাওক ইয়াত আছে এটা নাইপিয়া মানে ডাইনছৰ চক ব'লক আমি ডাইনছৰটো একেবাৰে ওচৰৰ পৰা চাওঁগৈ ডাইনছৰটো একদম ভিতৰৰ যিমান যি বস্তু আছে চব মই আজি আপোনালোকক হেৰি দেখাম কি বুলি কয় ট'ৰ মানে ডাইনছৰ আনবক্সিং ব'লক ওচৰৰ পৰা চাই আহোঁ ডাইনছৰটো চ' হেল্ল' গাইজ আমি দেখোঁতে ক'ব পাৰোঁ যে ডাইনছৰটো অকণমান খোৱা বোৱা ঘৰৰ ডাইনছৰ নহয় দেখাতে লাগিছে হাতকেইখন চেফেয়া সৰু ওচৰৰ পৰা চাওঁগৈ হওক ডাইনছৰটো চক ডাইনছৰটোত একোৱেই নাই দেহাটোত তলফালৰ পৰা চাম সেয়া চাওক ডাইনছৰ হাতকেইখন চাওক একেবাৰে চুটি হাত বুকুখনতো একো নাই আৰু এইটোত ব'লক গাইজ ঘূৰি যোৱাতে ভাল দেখিছোঁ একো ভাল নেদেখিলোঁ ডাইনছৰটো চেফেয়া বেমাৰী ডাইনছৰ ব'লক ঘৰলৈ যাওঁগৈ আৰু চ' হেল্ল' গাইজ আপোনালোকক মই আৰু এটা বস্তু দেখাবলৈ গৈ আছোঁ এইটো কেলা ৰাস্তাটো অকণমান খাতাৰনাক হ'ব কিন্তু ইয়াত মোৰ সাপ ওলাই যাব বুলি ভয় লাগি আছে সাপ চাপটো নোলাব চাগে সাপ ওলালেও আই ডোণ্ট কেয়াৰ কাৰণ মোৰ 5জনী এক্স আছিলে চ' সাপৰ পৰা ভয়টো কেতিয়াবাতে উঠি গ'ল নামিতো আহিলোঁ ইয়াত কেঁচেম কিবা এটা গোন্ধাইছে মা কচম সাপ চাপ আছে চাগে দেই বিট দিয়া কেঁচেম গোন্ধাইছে সেই হাতীকেইটা ওচৰলৈ গৈ আছোঁ এইটো নাই ব'লক পাই যাম এয়া পাই গ'লহি এয়া চাওক হাতী গণেশ বাবা কি যে এইটো মই দূৰৰ পৰা দেখোঁতে একেবাৰে আচল নিচিনা লাগিছিলে কিন্তু ওচৰলৈ আহি গম পাইছোঁ আচল নহয় ধুনীয়া বনাইছে দেই ডাঙৰীয়া পূজা কৰা স্থান ইয়াৰ পৰাই তেওঁক প্ৰণাম জনালোঁ
এটা সৰু হাতী এটা ডাঙৰ হাতী আৰু এইটো সৰুকৈ এটা পুখুৰী আছে এনেই প্ৰপাৰ্টিটো ধুনীয়াই বাৰু দেই ক'বলৈ গ'লে পাৰ্কখনৰ বহুত ডাঙৰ পাৰ্ক হয় এইখন সোণাৰীৰ ওচৰত আছে সোণাৰী ওলাইছে নাজিৰাৰ ওচৰত আছে কমলাবাৰী বহুত মানে প্ৰপাৰ্টিটো বহুত ডাঙৰ ভিতৰৰ ফালৰ পৰা পুখুৰী চক এইফালেও এটা পুখুৰী এইফালেও এটা পুখুৰী এইখন পুখুৰী নে নৈ নাজানোছো দেই কিন্তু বহুত ডাঙৰ প্ৰপাৰ্টিটো বলক কমলাবাৰী পাৰ্কৰ পৰা ওলাই দিলোঁ চ' এতিয়া আমি গৈ আছোঁ আকৌ ক'ৰবাত কিবা খানা এটা খাম আৰু তাৰপিছত চিধা চিধি ঘৰ বেলেগ ঘামি গ'লোঁ বেলেগ ৰ'দো এইফালে পূৰা ফাটাই দিলে দেই ৰ'দে বলক ওলাই দিওঁ চ' এনেকুৱাই আছিল কমলাবাৰী পাৰ্ক চ' আমি ওলাই দিলোঁ তাৰ পৰা এতিয়া আমি লাহেকৈ গৈ আছোঁ খানাটো খাবলৈ তাৰপিছত লাহে দিয়ে ঘৰ বলক এইটো চব ৰাস্তা তো এনেকৈ ধুনীয়া ধুনীয়া ৰাস্তা পাৰ হৈ গাড়ী আমি পাই গ'লোঁ চিধা কিবা এটা খাওঁ চিধা ঘৰ